নমস্কাৰ, মীনাক্ষীছ কিটচেনলৈকে আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে পিৰালি পালেঙেৰে বনোৱা মাছৰ জোল। প্ৰথমতে মই মাছ কেইটুকুৰা অলপ তেলত ভাজি ল'ম। মই মাছখিনি নিমখ আৰু হালধি সানি লৈছোঁ আৰু তেলত ভাজিব ধৰিছোঁ। বহুত বেছি তেল দি মই ভজা নাই, আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ ভাজি ল'ব। মাছখিনি ভাজি হৈ গ'ল। এতিয়া মই কেৰাহী এখন বহাই দিছোঁ আৰু তাত অকণমান মিঠাতেল দি দিছোঁ আৰু সেই মিঠাতেলতে মই জলকীয়া এটা, পাঁচফোৰণ কেইটামান আৰু পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ আৰু সৰিয়হ একেলগে দি দিছোঁ। সৰিয়হ দিছোঁ যেতিয়া ঢাকনি দিব লাগিব, নহ'লে ফুটিব। তেনেদৰে ভাজি লৈ পেলাই মই পিৰালি পালেংখিনি ধুই কাটি লৈছিলোঁ, ইয়াতে একেলগে বহাই দিলোঁ। দি অকণমান লাৰি দিছোঁ আৰু মই আলু সিজাই লৈছিলোঁ দুটা, সিজোৱা আলু দুটাও দি দিছোঁ ইয়াৰ লগতে। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে বিলাহী কাটিও দিব পাৰে। নিমখ জোখ অনুসৰি দিছোঁ আৰু হালধি দি দিছোঁ। মই জোখ অনুসৰি পানী দি দিছোঁ। মই একাপ পানী দিছোঁ আৰু অকণমান লাৰি দিছোঁ ধুনীয়াকৈ আৰু ঢাকনি লগাই কিছু সময় সিজিব দিলোঁ। যেতিয়া উতল আহিছে, ধুনীয়াকৈ উতল আহি গৈছে, মই উতল আহি যোৱাৰ পিছত এতিয়া ভাজি থোৱা মাছখিনি ইয়াতে দি দিম। মই এপিচ এপিচকৈ 4 পিচ মাছ ইয়াতে দি দিলোঁ আৰু মাছকেইপিচ সিজিব দিম। অকণমান লৰাই দিছোঁ যাতে মাছখিনিত ধুনীয়াকৈ জোলখিনি লাগি যায় আৰু ঢাকনি লগাই 5 মিনিট সিজিব দিলোঁ। এতিয়া ধুনীয়াকৈ উতল আহি গৈছে, মোৰ মাছৰ জোল অলৰেডি হৈয়ে গ'ল। মই বহুত বেছি পনীয়া কৰা নাই, মই অকণমান ডাঠকৈ বনাইছোঁ। আপোনালোকে যেনেদৰে বিচাৰে তেনেদৰে পানী দিব পাৰে। আৰু যিবিলাকে পিৰালি পালেঙেৰে মাছৰ জোল খোৱা নাই, তেওঁলোকে যাতে মোৰ ভিডিঅ'টো চাই মোৰ ৰেচিপিটো ট্ৰাই কৰে আৰু ৰেচিপিটো কেনেকুৱা পায় মোক প্লিজ জনাবলৈ নাপাহৰিব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব। তেতিয়াহ'লে নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।